পোনপ্ৰথমে মই আমাৰ UPPL দলৰ সন্মানীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয়তে আমাৰ ৰৌতাবাসী সমূহ ৰাইজ আজি স্বতঃস্ফূৰ্তভাৱে UPPL দলক যোৱা চাৰিটা বছৰ যি আমাক সহায় আৰু সহযোগিতা দিলে মই ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তৃতীয়তে আমাৰ UPPL দলৰ ব্লক কমিটি, প্ৰাইমাৰী কমিটি, বুথ কমিটিসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিষ্ঠা সহকাৰে যিসকল আমাৰ কাৰ্যকৰ্তাই আজি তেখেতসকলৰ যি এটা নিষ্ঠাবানভাৱে UPPL দলৰ কাম কৰি আছে তেখেতসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ আজি আমি সুখী হৈছোঁ যে আমাৰ UPPL দলৰ শীৰ্ষ নেতৃত্বই মোক দুবাৰ বা দ্বিতীয়বাৰৰ কাৰণে ৰৌতা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকাৰ অন্তৰ্ভুক্ত কৰিছে। তাৰ বাবে মই সমূহ আমাৰ চেণ্ট্ৰেল কমিটিৰ ৱৰ্কিং প্ৰেছিডেণ্ট, জেনেৰেল ছেক্ৰেটাৰী আৰু সমূহ বিষয়ববীয়াক মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাওক, খেলখন এতিয়া আপোনালোকেই দেখা পাইছে। পথাৰত খেলত ফিল্ডত কোনো গ'লকিপাৰ নাই, গতিকে আমি যিমান পাৰোঁ ইমান গ'ল দিব পৰা এটা অৱস্থাত আছে। 18টা সমষ্টিত পোনপ্ৰথমবাৰৰ বাবে প্ৰথম তালিকা খুব ভাবি চিন্তি কৰি এই তালিকা বনোৱা হৈছে। গতিকে আপোনালোকে দেখা পাইছে যে আমাৰ শীৰ্ষ নেতৃত্বই খুব চিন্তা চৰ্চা কৰি 18জন ব্যক্তিক তালিকা অন্তৰ্ভুক্ত কৰি জিকাৰ যি 80% সম্ভাৱনা থকা যিসকল বা যিসমূহ আমাৰ কনষ্টিটুৱেঞ্চি আছে সেইসকলক প্ৰথম তালিকাত অন্তৰ্ভুক্ত কৰিছে। আৰু দ্বিতীয় তালিকাত আমাৰ কেইদিনমানৰ পিছতে সন্মানীয় সভাপতি ডাঙৰীয়াই ঘোষণা কৰিব। গতিকে মই যিসকল প্ৰথম তালিকাত অন্তৰ্ভুক্ত হ'ল তেখেতসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ভাবোঁ যে যোৱাবাৰ যিমান ভোটত জয়লাভ কৰিছিল তাতকৈ অধিক ভোটত জয়লাভ কৰিব বুলি মোৰ বিশ্বাস হৈছে। গতিকে আজিৰ এই সমাগমে দেখা পাইছে